সুস্বাস্থ্যৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টি সম্পূৰ্ণ চাওক। বন্ধুবৰ্গ, আজি আলোচনা কৰোঁ আহক আঙুৰক এক বিশেষ পদ্ধতিৰে শুকুৱাই তৈয়াৰী কৰা কিচমিচৰ গুণ আৰু স্বাস্থ্য উপকাৰিতাৰ ওপৰত। সাধাৰণতে আমি সকলোৱে জানো আঙুৰত আমাৰ শৰীৰৰ বাবে লাগতিয়াল প্ৰায়খিনি ৰাসায়নিক তত্ত্ব পোৱা যায়। কিন্তু শুকুৱাই তৈয়াৰী কৰি লোৱা এই কিচমিচত বৰঞ্চ শৰীৰৰ বাবে কিছু পুষ্টিকৰ গুণ বৃদ্ধিহে পোৱা দেখা গৈছে। কিচমিচত পোৱা পৌষ্টিক উপাদানবোৰ ক্ৰমে প্ৰটিন, ভিটামিন বি কমপ্লেক্স, ভিটামিন এ, কেলচিয়াম, মেংগানিজ, ফাইবাৰ, কাৰ্বহাইড্ৰেট, কেলৰি আৰু অনেক উপকাৰী মাইক্ৰনিউট্ৰিয়েণ্ট ইত্যাদি ইত্যাদি। এক কথাত কিচমিচ শক্তিবৰ্ধক, ৰোগনাশক আৰু বেক্টেৰিয়া নাশক। কৈ থওঁ, আঙুৰৰ প্ৰজাতিভেদে কিচমিচৰো ৰূপ আৰু ৰং বিভিন্ন হোৱাটো স্বাভাৱিক। কিচমিচে শৰীৰত কেনেধৰণৰ যোগাত্মক ক্ৰিয়া কৰে, কিচমিচ কি গুণেৰে সমৃদ্ধ আৰু কিচমিচ কেনেকৈ খাব লাগে, আজি সকলোখিনি কথা প্ৰেক্টিকেলি জানো আহকচোন। বন্ধুবৰ্গ, আপোনালোকে চাই আছে হেল্ডি অসম। চেনেলটি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক যাতে নিত্য নতুন এনেধৰণৰ স্বাস্থ্যৰ লগত জড়িত আপডেটবোৰ আপোনালোকে পাই থাকে। তেনে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে এনেদৰে 10ৰ পৰা 15টিমান কিচমিচ লওক আৰু পৰিষ্কাৰ পানীত অলপ ধুই লওক, কিয়নো বহু সময়ত বালি বা অন্য লেতেৰা কিচমিচত থকা দেখা যায়। সেয়েহে পৰাপক্ষত মাৰ্কেটৰ পৰা খোলা কিচমিচৰ পৰিৱৰ্তে ভাল ব্ৰেণ্ডৰ পেকেট কিচমিচ আনি ল'ব। এতিয়া এই ধুই লোৱা কিচমিচখিনি এগিলাচ গৰম পানীত অলপ ঠাণ্ডা হ'লে ঢালি দি এনেদৰে ঢাকন এখন দি ৰাতি থৈ দিব আৰু পুৱা উঠি জলপান কৰাৰ আগতেই তিয়াই থোৱা কিচমিচ আৰু পানীখিনি সম্পূৰ্ণ সেৱন কৰিব। নিয়মিত এই উপকৰণটি সেৱন কৰিলে মানুহৰ শৰীৰত ভাবিব নোৱাৰা পৰিৱৰ্তন দেখা যায়। অত্যাধিক সেৱন কৰাৰ পৰা পিছে বিৰত থাকিব। এই উপকৰণটিৰ পৰা শৰীৰৰ কি লাভ হয় জানো আহক। ই মানুহৰ এচিডিটি দূৰ কৰাৰ লগতে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ কৰে। পেট পৰিষ্কাৰ হোৱাৰ লগতে কোষ্ঠকাঠিন্য ৰোধ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে। এই উপকৰণটি পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে বৰ উপকাৰী। ই মানুহৰ শক্তি বৃদ্ধি তথা প্ৰজনন ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্পাৰ্ম মৰ্টিলিটি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে আৰু শৰীৰৰ ৰক্ত বৃদ্ধিত সহায় কৰে। গৰ্ভৱতী মহিলাৰ বাবে এই ফল বৰ উপকাৰী। ষ্টুডেণ্টৰ বাবে ই বৰ ফলপ্ৰসূ, কিয়নো ই স্মৃতিশক্তি বৃদ্ধি কৰে, শৰীৰৰ ওজন বঢ়ায়। সেয়েহে ক্ষীণ মানুহে এয়া নিয়মিত খোৱাটো ভাল। লাংছ, লিভাৰ আৰু হাৰ্টৰ সুস্থতাৰ কাৰণে নিয়মিত এই উপকৰণটি সেৱন কৰক। কিচমিচে মানুহৰ হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখে, লগে লগে অপকাৰী কলেষ্টৰলবোৰো নোহোৱা কৰে। কিডনী পৰিষ্কাৰ কৰাৰ লগতে কিডনীৰ বিভিন্ন সংক্ৰমণ ৰোধ কৰে। কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ ইত্যাদিৰে ভৰপূৰ কিচমিচ খালে মানুহৰ হাড় মজবুত হয়। কিচমিচে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডায়েবেটিছ বা জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে এই উপকৰণ সেৱনৰ পৰা বিৰত থকাটো উত্তম। তেনে বুজিলেই, দেখাত সৰু আকৃতিৰ এই কিচমিচ আমাৰ দেহৰ বাবে কিমান উপকাৰী এটি ফল। সেয়েহে বজাৰৰ ৰাসায়নিক ঔষধযুক্ত বিষাক্ত ফলবোৰ বৰ্জন কৰক আৰু নিয়মিত ভাল কিচমিচ সেৱন কৰক। অধিক লাভালাভৰ বাবে কিন্তু কিচমিচ গৰম পানীত দিহে খাব। তেনে বন্ধুবৰ্গ, ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে অন্যজনো ভিডিঅ'টিৰ দ্বাৰা উপকৃত হয়। ধন্যবাদ।